সংগ্ৰাম চলিছে আমি আজি ধেমাজি জিলাত উপায়ুক্ত মহোদয়ক আমি এখন স্মাৰক পত্ৰ যোগে আমাৰ দাবীসমূহ আজি অৱগত কৰিবলৈ ওলাইছোঁ অতি শীঘ্ৰে আমাৰ দৰমহা যিটো বকীয়া ধন আমাৰ আদায় দিব লাগে দৰমহাটো আমাক বৃদ্ধি কৰিব লাগে আৰু এই স্মাৰক পত্ৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আজি আমি দিবলৈ আজি সাজু হৈছোঁ অতি সোনকালেই এই পদযাত্ৰা আমাক অব্যাহত থাকিব আমাৰ এই যাত্ৰা প্ৰতিখন জিলাই জিলাই আমি এই আন্দোলনৰ যোগেদি আমি মুখ্যমন্ত্ৰীক কাগজ দি আমি জংগীভাৱে অসমৰ সকলো নেশ্যনেল হাইৰোড আমি বন্ধ কৰিবলৈ আমি আজিৰ পৰাই প্ৰতিশ্ৰুতিবদ্ধ মুখ্যমন্ত্ৰী আপোনালোকৰ দাবীত কি গুৰুত্ব দিয়া নাই দিয়া না আমাৰ সাধাৰণ তিনিটা নগণ্য দাবী এই দাবীত মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ দাবী পূৰণ কৰিব দিয়া নাই আজি চেষ্টা কৰিলে মুখ্যমন্ত্ৰী মহোদয়ে পলকতে আমাৰ দাবীসমূহ 1 মিনিটতে পূৰণ কৰিবলৈ তেওঁ পাৰিব কিন্তু নানান ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিবিলাক দেখিবলৈ পাওঁ তেওঁলোকে কৰি থাকে মুখ্যমন্ত্ৰীৰ এই আচৰণে আমাক অতিকৈ কষ্ট দি আছে আমি সাধাৰণ ৰান্ধনীসকলে বহুতো কষ্ট পাই আছোঁ সাধাৰণ 1000 টকা দৰমহা সেইটো আমাৰ নিয়মিতভাৱে দিয়া নাই মাহৰ 15 তাৰিখৰ পৰা 16-17 তাৰিখ হৈ যায় যি মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষামন্ত্ৰী থাকোঁতে তেওঁ যি ঘোষণা কৰিছিলে অসমৰ ৰান্ধনীসকলৰ দৰমহা মাহৰ 5 তাৰিখৰ ভিতৰত ৰান্ধনীসকলে পাব বুলি তেওঁ কথা কৈছিলে ঘোষণা কৰিছিলে কিন্তু আজিলৈকে এতিয়ালৈকে সেই দাবী আমাৰ পূৰণ নহ'ল তেওঁ যিটো ঘোষণা কৰিছিলে 5 তাৰিখৰ ভিতৰত অসমৰ ৰান্ধনীসকলে প্ৰত্যেকে নিজৰ একাউণ্টত দৰমহা সোমাই যাব 5 তাৰিখৰ আগত কিন্তু আজিলৈকে 16-17 তাৰিখৰ আগলৈকে আমাৰ ৰান্ধনীয়ে দৰমহা নাপায় আৰু যিটো 500 টকা অসম চৰকাৰে বঢ়াইছিলে সেই পইচাটো আজিলৈকে চৰকাৰে দিয়া নাই সেই পইচাটো তেওঁলোকে কাটি কাটি ৰাখি দিয়ে 1000 টকাটো সেইটো নিয়মিত দিয়া নাই গতিকে অসম চৰকাৰ হাই হাই শিক্ষামন্ত্ৰী গো বেক মুখ্যমন্ত্ৰী হাই হাই মুখ্যমন্ত্ৰীৰ কাম নাই মুখ্যমন্ত্ৰীৰ কাম নাই এই সংগ্ৰাম চলিছে এই জুই জ্বলিছে মুখ্যমন্ত্ৰী হুঁচিয়াৰ মুখ্যমন্ত্ৰী হুঁচিয়াৰ অসম চৰকাৰ হাই হাই অসম চৰকাৰ কাম নাই অসম চৰকাৰ গো বেক অসম চৰকাৰ গো বেক শিক্ষামন্ত্ৰীৰ কাম নাই শিক্ষামন্ত্ৰী পদত্যাগ কৰক শিক্ষামন্ত্ৰী পদত্যাগ কৰক শিক্ষামন্ত্ৰী পদত্যাগ কৰক মুখ্যমন্ত্ৰীৰ কাম নাই দুৰ্নীতি নচলিব দুৰ্নীতি নচলিব শিক্ষামন্ত্ৰী হাই হাই শিক্ষামন্ত্ৰী গো বেক মুখ্যমন্ত্ৰী হুঁচিয়াৰ মুখ্যমন্ত্ৰী হাই হাই মুখ্যমন্ত্ৰীৰ কাম নাই মুখ্যমন্ত্ৰী গো বেক চৰকাৰে যদি কিবা নকৰে আপোনালোকে কিবা কাৰ্যসূচী ল'ব নেকি আমাৰ কাৰ্যসূচী একেবাৰে জংগীভাৱে আমি কাৰ্যসূচী ল'ম আমাৰ কোনো প্ৰশাসনক আমি খবৰ নিদিম আমি পথচাৰী সকলো বন্ধ কৰিম নেশ্যনেল হাইৰোড আমি বন্ধ কৰিম আমাৰ 1,18,998 গৰাকী ৰান্ধনীয়ে নহয় ইতিমধ্যে আমাৰ লগত 5 লাখতকৈ অধিক আমাৰ মহিলা আমাৰ লগত আছে যিহেতু আমি মহিলা আমি কাম কৰি আছোঁ শ্ৰমদান কৰি আছোঁ আমাক যেতিয়া উপযুক্ত মাননি দিয়া নাই গতিকে আৰু আন মহিলাও আমাৰ লগত এতিয়া আছে কিমানখিনি আত্মসহায়ক গোট আছে কিমানখিনি মহিলা আছে সকলোৱে আমাৰ লগত সহযোগ কৰিব বুলি ইতিমধ্যে আমাক কথা দিছে আমি আজি এই ধেমাজি জিলাৰ আজি প্ৰতিনিধিবৰ্গ লৈ এটা শ্লোগানেৰে আমি স্মাৰক পত্ৰ মাননীয় মুখ্যমন্ত্ৰীক দিবলৈ আহিছোঁ আৰু এই কাৰ্যসূচী আমাৰ অব্যাহত থাকিব অতি সোনকালে এসপ্তাহৰ ভিতৰত অসমৰ প্ৰতিটো জিলাত আমি এই স্মাৰক পত্ৰ প্ৰদান কৰি আমি জংগীভাৱে আন্দোলন কৰিম আমি সম্পূৰ্ণ আমাৰ আজি আমি প্ৰতিষ্ঠিতবদ্ধ গোটেই অসমত আন্দোলনৰ কাৰ্যসূচী ল'ব নেকি নিশ্চয় আজি আমি সম্পূৰ্ণ প্ৰতিষ্ঠিতবদ্ধ হৈছোঁ প্ৰতিশ্ৰুতি লৈছোঁ আজি যে অতি সোনকালে 1 সপ্তাহ 10 দিনৰ ভিতৰতে আমি অসমৰ মানে জংগীভাৱে আমি আন্দোলন ল'ম কিন্তু আমি কোনো প্ৰশাসনক দিন তাৰিখ উল্লেখ নকৰোঁ কেতিয়া ল'ম কেতিয়া আমি এই তাৰিখ আমি চৰকাৰক নজনাম আমাৰ পথচাৰী সকলো বন্ধ কৰিম আমাৰ 1,18,000 ৰান্ধনীয়ে নহয় আমাৰ লগত 5 লাখতকৈ অধিক ৰান্ধনীয়ে মহিলা এতিয়া সকলো আমাৰ লগত যোগসূত্ৰ হৈছে সকলোৱে কৈছে আমাক চৰকাৰে যি লাঞ্ছিত অপমানিত আমাক যি কৰি আছে কাৰো সৰু আমাৰ ধৈৰ্যৰো এটা সীমা থাকে
ইতিমধ্যে আমার সীমা উকলিল যে আমি আর ধৈর্য নধরিম অসম সরকার হাই হাই অসম সরকার গো ব্যাক মুখ্যমন্ত্রীর কাম নাই মুখ্যমন্ত্রীর কাম নাই মুখ্যমন্ত্রী গো ব্যাক মুখ্যমন্ত্রীর কাম নাই শিক্ষামন্ত্রীর কাম নাই শিক্ষামন্ত্রী পদত্যাগ করক শিক্ষামন্ত্রী পদত্যাগ করক শিক্ষামন্ত্রীর কাম নাই মুখ্যমন্ত্রীর কাম নাই শিক্ষামন্ত্রী পদত্যাগ করক আমাৰ সকলোৱে ফটো এটা মাৰক বাইদেউ দিবলৈ লৈছোঁ বাইদেউ আপুনি চুই দিয়ক